নমস্কাৰ, আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ঘৰতে গৰু গাখীৰৰ পৰা কিদৰে গৰু ঘিউ প্ৰস্তুত কৰিব পাৰি তাকে দেখুৱাম বুলি ভাবিছোঁ। ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো। গাখীৰৰ সৰ লৈ লৈছোঁ, ঘৰৰ গৰু গাখীৰৰ গোটাই লোৱা সৰ। এয়া গাখীৰৰ সৰ দেখিছে, এয়া 3 বাটি গাখীৰৰ সৰ লৈছোঁ। এয়া গেছটো জ্বলাই ল'লোঁ, মাটি কেৰাহীখন পাতি লৈছোঁ। এতিয়া গাখীৰৰ সৰখিনি ইয়াত বগৰাই দিওঁ এবাটি এবাটি। আৰু এবাটি গাখীৰৰ সৰ, সৰু সৰু বাটিৰ কাৰণে পাইছে আপোনালোকে। সৰখিনি এনেকৈ মাজে মাজে লৰাই থাকিব লাগিব উতল অহালৈকে। এয়া এক কেৰাহী যেন হৈ গৈছে, উতল আহি এতিয়া উতলি থাকিবলৈ দিব। গেছটো মিডিয়াম ষ্টিমত দি ল'ব, নহ'লে এয়া ফুটি আহি গাত পৰিব পাৰে। এতিয়া গেছটো মিডিয়াম ষ্টিমত দি পেলাই হাতা দি লৰাই থাকক। মাজে মাজে আন কাম থাকিলে কৰি ল'ব পাৰিব। তেলটো কেনেকৈ ওলাই আহিছে ওপৰলৈ, এতিয়া লৰাই থাকিব লাগিব আৰু অলপ সময় লৰাই থাকক এনেকৈ হেতা এখন দি, নহ'লে তলত লাগি যোৱাৰ চান্স থাকে। এয়া দেখা পাইছেনে আপোনালোকে তেলটো কেনেকৈ ওলাই আহিছে, দেখিছেনে? ঘিউখিনি কেনেকৈ উপঙি আহিছে। এনেকৈ অলপ দেৰি ভাজি থাকিলে হৈ যাব। এয়া প্ৰায় হৈছেগৈ আৰু অলপ সময় আছে। দেখা পাইছেনে? এয়া ইমান ৰঙা হ'লে হ'ব। এয়া এনেকুৱা ৰঙা হৈ আহিছে, চানাখিনি এনেকুৱা ৰঙা হৈ গ'ল। ইমানতে নমাই থ'লে, মই ইমানতে নমাই দিলোঁ। এতিয়া গেছটো লাহেকৈ নমাই দিলোঁ। অলপ ঠাণ্ডা হ'লে মই এয়া চেকি ল'ম, চেকি আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিছেনে আপোনালোকে, মই এনেকৈ চাকনিৰে বা আপোনালোকে কাপোৰে চেকে, চাকনিৰে চেকি ল'ব পাৰিব। চাকনিখন অলপ বন্ধ হৈ গৈছে বাৰু, সূতাবোৰ কিমানখিনি ওলাব এয়া চাই থাকক। এয়া দেখিছেনে, মই এনেকৈ চেকি লৈছোঁ। এইখিনি ড্ৰাই চানাখিনি ওলাই থাকিলে এইখিনিও কামত আহিব। এইখিনি পেলাই দিবলগীয়া বস্তু নহয় বাৰু। এয়া দি আকৌ মিঠাই বনাব পাৰিব। গৰু ঘিউ ধুনীয়া মিঠাই হ'ব এয়া দি। দেখা পালে এক বাটি গৰু ঘিউ ওলালে, ঘৰৰ পিয়ৰ গৰু ঘিউ। আৰু এয়া তাৰ থাকি যোৱা চানাখিনি যিখিনি শুকাই গ'ল, সেই চানাখিনি এইখিনি পেলাই নিদিব। এইখিনি আকৌ ধুনীয়াকৈ গৰু ঘিউৰ মিঠাই বনাব পাৰিব। অলপ ঠাণ্ডা হোৱাৰ লগে লগে এয়া গৰু ঘিউ বটলত ভৰাই ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখি দিব। এয়া 1 বটল হৈ গ'ল মোৰ পিয়ৰ গৰু ঘিউ। এয়া দেখিছেনে, মই এইদৰে কেইবা বটলো গৰু ঘিউ ঘৰতে বনাই থৈছোঁ। 4 বটল আৰু 2 বটল আছে। ধুনীয়া, গোন্ধটো বহুত ধুনীয়া। এয়া বাৰু পুৰণা হ'ল, এই কেইবটল নতুন। এই বটল আজি বনাইছোঁ। মই সপ্তাহত বনাব লগা হয়। ঘৰতে গাখীৰ থাকে, ঘৰৰ গাখীৰৰে এয়া সৰ ওলাই সৰখিনি কাঢ়ি এয়া গৰু ঘিউ হৈ গ'ল।